নমস্কাৰ মই ডেইলি লাইফ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম পৰীক্ষা সম্পৰ্কীয় কেইটামান দিশ। আচলতে পৰীক্ষা বুলি ক'লে আমাৰ মনত এটা ভয় বা শংকা আহি যায়। কিয়নো পৰীক্ষা আহিছে, মই কি কৰিম, কেনেকৈ লিখিম, কি পঢ়িম বা মোৰ কি হ'ব পৰীক্ষা, তেনেকুৱা বহুত চিন্তা মনলৈ আহি যায়। কিন্তু সেইটো আমাৰ ভুল ধাৰণা। কিয়নো আমি প্ৰত্যেকেই অৰ্থাৎ প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে আমি যদি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কোৰ্চৰ কিতাপখিনি ধুনীয়াকৈ পুংখানুপুংখভাৱে পঢ়ি বুজি লওঁ, শিকিবলৈ যত্ন কৰোঁ, তেতিয়া পৰীক্ষাটো আমাৰ কাৰণে কোনো ধৰণৰ ভয় বা শংকাৰ বিষয় হ'ব নোৱাৰে। আচলতে এই ক্ষেত্ৰত আমি কেইটামান দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰথমতে আমি আলোচনা কৰোঁ আহক পৰীক্ষাৰ প্ৰস্তুতি কেনেকৈ কৰিব লাগে। প্ৰস্তুতি বুলি কওঁতে এইটো নহয় যে কিতাপখন পঢ়ি গ'লোঁ, লাইন বাই লাইন পঢ়ি গ'লোঁ, পূৰা মুখস্থ কৰি গ'লোঁ, সেইটো মোৰ প্ৰস্তুতি নহয়। কিয়নো কেতিয়াবা কিছুমান প্ৰশ্ন আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত আহে, আমি কিমান বুজিছোঁ সেই বোধ ক্ষমতাৰ ওপৰত আমাক লিখিবলৈ আহে, আৰু সেইটো নিজে চিন্তা কৰি লিখিব লাগে। তাৰ কাৰণে কি কৰিব লাগিব, আমি কথাবোৰ বুজি পাব লাগিব। আপোনালোকে যিসকলে প্ৰশ্ন কাকত তৈয়াৰ কৰে তেওঁলোকে জানে ব্লু প্ৰিণ্টত 4টা পইণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়: স্কিল, আণ্ডাৰষ্টেণ্ডিং, নলেজ আৰু লাষ্টৰটো আছিলে এপ্লিকেশ্যন, অৰ্থাৎ জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল। এই 4টা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। সেই ক্ষেত্ৰত আমি প্ৰশ্ন বিবিধ ধৰণৰ হয়, আৰু তেতিয়া আমি কথাখিনি যদি ভালদৰে পঢ়ি বুজি নলওঁ, তেতিয়া পৰীক্ষাত আমি সেইখিনি লিখিব নোৱাৰিম বা উত্তৰ কৰিবলৈ সমৰ্থ নহ'ম। তাৰ কাৰণে আমি প্ৰস্তুত কৰোঁতেনে প্ৰস্তুতৰ ক্ষেত্ৰত আমি দুটামান দিশত গুৰুত্ব দিব লাগিব। প্ৰথমতে হ'লে আমাৰ দৈহিক দিশত, অৰ্থাৎ কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে পৰীক্ষাৰ আগত পঢ়ে, পৰীক্ষা আহিছে মই এতিয়াহে পঢ়িম, দিন ৰাত একাকাৰ কৰি টোপনি ক্ষতি কৰি পঢ়ে। কিন্তু সেইটো ভুল। আপুনি দিন ৰাত একাকাৰ কৰি আগৰ পৰাই পঢ়কচোন, তেতিয়া সেই কষ্টখিনি আপুনি কৰিবলগীয়া নহয়। এইটো যে ৰাতি যেতিয়া টোপনি ক্ষতি কৰা হয়, তাৰ ফলত কি হয়, পিছদিনাখন নিজৰ দুৰ্বল অনুভৱ হয়, মাথা বিষ হ'ব, মাথা ঘূৰণি হ'ব। তাৰ ফলত কি হ'ব, আমি যিখিনি কথা শিকিছিলোঁ বা কমকৈ হ'লেও যিকণ বুজিছিলোঁ বা শিকিছিলোঁ, সেইখিনিও আমি কেৱল পাহৰি থাকিম, বা সেই বুজা কথাখিনিও আমাৰ মনত আকৌ টান যেন লাগিব, মই এইটো পঢ়িছিলোঁ, কি আছিলে, পাহৰি গ'লোঁ, তেনেকুৱা ধৰণৰ বহুত কথাই আহি যায়। তাৰ কাৰণে আপুনি নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু পৰীক্ষা আছে বুলি বহুত ল'ৰা ছোৱালীয়ে ভয়তে নোখোৱাকৈ অকল কিতাপখনৰ ওপৰত গুৰুত্ব দিয়ে। সেইটো নহয়, টাইমত খাব লাগিব, টাইমত শুব লাগিব, পঢ়িবও লাগিব। সেইটো হ'ল আমাৰ দৈহিক প্ৰস্তুতি। নেক্সট আহিলে মানসিক প্ৰস্তুতি, মেণ্টেল প্ৰিপেয়াৰনেছ। মানসিকভাৱে আপুনি কেনেকৈ প্ৰস্তুত কৰিব, মানসিকভাৱে নিজক প্ৰস্তুত কৰিবলৈ যোৱাৰ আগত আপোনাৰ মনৰ পৰা ভয়টো আঁতৰাব লাগিব। কাৰণ পৰীক্ষা সম্পৰ্কে আমাৰ মনত থকা ভয় নামৰ এই আৱেগটোৱে কি কৰে, আমাক জনা কথাটো পাহৰাই পেলায়, আৰু আমি সহজ যেন লগা কথাটো টান নিচিনা কৰি পেলায়। তেনেকুৱা নিশ্চয় হৈছে, আপোনালোকে অনুভৱ কৰিব। সেইকাৰণে আমি মানসিকভাৱে নিজক প্ৰস্তুত কৰিব লাগে যে মই পৰীক্ষা দিম, যে পৰীক্ষা দিব লাগে কাৰণে দিম নহয়, মই পৰীক্ষা দিম। স্পণ্টেনিয়াছলি সেইটো নিজৰ মনত জাগ্ৰত হ'ব লাগিব যে মই পৰীক্ষা দিম। আৰু পৰীক্ষাটো কোনো ধৰণৰ টান বিষয় হিচাপে বা মোৰ এইটো দিবলগীয়া, যে মই এইটো দিবই লাগিব, নিদিলে মোৰ শাস্তি হ'ব, তেনেকুৱা ধৰণে ল'ব নালাগে। যে মই পৰীক্ষা দিম, যাতে পৰীক্ষাত লিখা কথাখিনি মোৰ এতিয়া অকল পৰীক্ষাতে নহয়, গোটেই জীৱনৰ কাৰণে মই শিকি ল'ব পাৰোঁ। তাৰপিছত আহিলে আপুনি সময়সূচী বনাব লাগিব। আপোনাৰ কেইটা বিষয় আছে, বা যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতো কিছুমান তেনেকৈ সাধাৰণ জ্ঞান থাকে, ইংলিছ থাকিব, বা তেনেকুৱা টিচাৰ এলিজিবিলিটি টেষ্টৰ ক্ষেত্ৰত আপোনাৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজি থাকে, বা ইংলিছ থাকিব, মেথছ থাকিব, এনভাইৰমেণ্টেল ছায়েন্স থাকে, ছ'চিয়েল ছায়েন্স, বা নিজৰ যিটো বিষয়, সেই বিষয়খিনি পঢ়িবৰ কাৰণে আপুনি এটা সময়সূচী বনাব লাগিব, যে মই এইটো বিষয় ইমান সময় ধৰি পঢ়িম, বা এই বিষয়টো ইমান দিনৰ পৰা ইমান দিনৰ ভিতৰত মই এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিম। তেনেকৈ সময়সূচীটো বনাওঁতেনে লাষ্টৰ ফালে কেইটামান দিন আপুনি এক্সট্ৰাকৈ ৰাখি দিব লাগিব, যাতে সেই দিনকেইটাত আপুনি ৰিভাইজ কৰিব পাৰে, অৰ্থাৎ পুনৰ আলোচনা কৰিব পাৰে। যিখিনি আপুনি ষ্টাডি কৰিলে, সেই ষ্টাডি কৰা বিষয়খিনি আকৌ পুনৰ আলোচনা কৰিব লাগিব।
তেতিয়া সময়সূচীটো হ'ল কোনটো বিষয়ৰ ওপৰত কিমান সময় আৰোপ কৰিব বা কেনেদৰে সেই বিষয়খিনি আপুনি সময়টো মেনেজ কৰি ল'ব। তাৰপিছত আহিলে নোট ডাউন কৰা, মানে টোকা বহি প্ৰস্তুত। আমি আজিকালি বহুত ল'ৰা ছোৱালী দেখোঁ যে ভিতৰা বহি বুলি যিটো আমি আগতে লিখোঁ, মানে তেনেকুৱা বহি তেওঁলোকৰ নাথাকে। অকল বাহিৰা বহীখনতে বা স্কুলত যিখন লিখে, বহুতেতো একেখন বহীতে লিখে, কিন্তু প্ৰায় ষ্টুডেণ্টে বেলেগ বেলেগকৈ ছাবজেক্ট ৱাইজ বহি বনায়। কিন্তু তেওঁলোকৰ এনেকুৱা নহয় যে স্কুলৰ এক্সট্ৰা বহী এখন বা মই মানে ঘৰত ধুনীয়াকৈ কোনো কটা নোহোৱাকৈ বা মই পৰীক্ষাৰ কাৰণে একেবাৰে হৈ যোৱাকৈ এখন বহী বনাই লওঁ, সেইটো তেনেকুৱা আজিকালি প্ৰায় খুব কম দেখা যায়। তথাপিতো যিসকলে নিজকে ভালকৈ প্ৰিপেয়াৰ কৰিব বিচাৰে বা নিজক ভালকৈ গঢ়িব বিচাৰে তেওঁলোকে সেইখিনি কৰে। এতিয়া সেইটো আহিলে যে আমি এখন ধুনীয়াকৈ নোট ডাউন কৰিব লাগিব বহীত, কাৰণ প্ৰতিটো ছাবজেক্টত আপুনি যিখিনি কথা বুজি পাইছে স্পষ্টকৈ ক্লিয়াৰ কাট আপুনি পিছত যাতে সেই বহীখনত বা সেই কথাটোত চকু ফুৰাৰ লগে লগে আপোনাৰ মনত অলৰেডি কনচেপ্টটো আহি যায়, এইটো বস্তু এনেদৰে আছিলে বা ইয়াৰ পিছত এইখিনি আছিলে, এনেকৈ ধাৰণাটো যাতে আহি যায়, তেনেকুৱা ধৰণে আপুনি নোট ডাউন কৰি ল'ব লাগিব। আৰু নোট ডাউন কৰা কথাখিনি যিকেইটা বেছি ইম্পৰ্টেণ্ট সেইকেইটা ধৰি লওক আপুনি নীলা চিয়াঁহেৰে লিখিছে, বেছি দৰকাৰীকেইটা ৰঙা বা ক'লা তেনেকুৱা অলপ যাতে জিলিকি থাকে আখৰটো, বাকীখিনিৰ তুলনাত এইকেইটা জিলিকি থাকে, তেনেদৰে আপুনি নোট ডাউন কৰি ল'ব লাগিব। তাৰপিছত আহিলে আত্মবিশ্লেষণ, মানে আপুনি পঢ়া কথাখিনি নিজৰ মাজতে আকৌ বিশ্লেষণ কৰি চাব লাগিব। ধৰি লওক আপুনি পঢ়িলে যে ভাষা কাক বোলে। আমি জানো যে ব্যক্তিয়ে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা মাধ্যমেই হৈছে ভাষা, অৰ্থাৎ ভাষা কেইবা প্ৰকাৰৰো আছে। আৰু অসমত 22টা স্বীকৃত ভাষা আছে, সাংবিধানিকভাৱে স্বীকৃত ভাষা আছে, সেইটো কথা আপুনি পঢ়িলে। তে সেই কথাটোকে আপুনি প্ৰশ্ন কৰি ল'ব, নিজৰ মাজতে প্ৰশ্ন কৰিব লাগিব। যিটো আমি কুৱেশ্যনিয়াৰ মেথড পাইছিলোঁ, প্ৰশ্নোত্তৰ পদ্ধতি, যে ভাষা কাক বোলে, সেইটো এটা প্ৰশ্ন হ'ল। মানুহে মনৰ ভাৱ প্ৰকাশ কৰা মাধ্যমটো কি বোলে, সেইটো এটা প্ৰশ্ন হ'ল। বা ভাষাৰ জৰিয়তে মানুহে কি প্ৰকাশ কৰে, তেনেকৈ বিভিন্ন প্ৰশ্ন, একেটা কথাকে আমি বিভিন্ন ধৰণে প্ৰশ্ন কৰি চাব লাগিব, যাতে পৰীক্ষাত প্ৰশ্নটো এনেকুৱা নহয় যে কিতাপত আছে ভাষা কাক বোলে, পৰীক্ষাটো তেনেকৈ আহিব, তেনেকুৱা নহয়। ডাইৰেক্ট প্ৰশ্ন নাহিবও পাৰে, প্ৰশ্নবিলাক ক্ৰিটিকেল লগাই দিব পাৰে, যাতে সেই ক্ৰিটিকেল দিয়া প্ৰশ্নটো আপুনি চিম্পল কৰি তুলিব পাৰে। মানে আপোনাৰ বুজা ক্ষমতাৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব, আপুনি কথাটো কেনেদৰে বুজি ল'লে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, নিজৰ পঢ়া কথাখিনি আপুনি যেতিয়া ৰিভাইজ কৰিব বা পঢ়ি গ'ল টপিকটো, তাৰ লগে লগে টপিকটো পঢ়ি হ'ল, তাৰপিছতে আপুনি নিজৰ মাজতে সেই প্ৰশ্নখিনি সৃষ্টি কৰক, আৰু প্ৰশ্নখিনি আপুনি এখন বহীত নোট ডাউন কৰি যাওক, প্ৰতিটো ছাবজেক্ট ৱাইজ। তেতিয়া কি হ'ব, প্ৰশ্নখিনি যেতিয়া নোট ডাউন কৰি যাব, আপুনি সেই প্ৰশ্নখিনি যেতিয়া আকৌ ৰিভাইজ কৰিব, পিছত ৰিভাইজ কৰাৰ টাইমত সেই প্ৰশ্নমতে পঢ়োঁতে কথাখিনি পুনৰ আকৌ মানে গোটেই টপিকটো মাইণ্ডত আহি যাব। তেতিয়া আপোনাৰ এনেকুৱা হ'ব যে যিমান টান যেন লগা কথাটো আপোনাৰ কাৰণে বহুত সহজ হৈ পৰিব। সেইটো আহিলে আমাৰ আন এটা দিশ। তাৰপিছতে আমি চাব লাগিব ৰিভাইজ হ'ল যোগাত্মক দৃষ্টি বা মনোভাৱ গঠন। আপুনি নাভাবিব যে মই ইমানখিনি পঢ়িলোঁ বা ইমানখিনি বুজিলোঁ, মোৰ একোৱেই মনত নাথাকিব নেকি, যে মই নোৱাৰিম নেকি, তেনেকুৱা ধৰণৰ নিগেটিভিটি একেবাৰে মনত নানিব। কাৰণ কি হয় যে নিগেটিভ চিন্তাধাৰাই আমাক কি কৰে, যিটো সদৰ্থক গুণটো মানে নাইকিয়া নিচিনা কৰি পেলাই, নিজৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাৰ নিচিনা হয়। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব যে মই এইখিনি কথা ভালদৰে বুজি লৈছোঁ, গতিকে মই এইখিনি সুন্দৰকৈ লিখিব পাৰিম, এইখিনি মই বুজি পালোঁ, গতিকে মই এইখিনি ধুনীয়াকৈ পাৰিম। এইটো নহয় যে বেছি বিশ্বাসটো বেয়া আকৌ দেই, যিটো মানে অভাৰ ছেল্ফ কনফিডেঞ্চটো বেয়া। আপুনি যে এইটো মই পাৰিমেই, আকৌ মই ৰিপিট নকৰোঁ বা নাচাওঁ, সেইটো নহয়। আপুনি বাৰে বাৰে চাওক লাগিলে একেটা কথা, কিন্তু মই পাৰিম বুলি তেতিয়াহে বিশ্বাস ল'ব যেতিয়া আপুনি কথাটো বুজি উঠে। মানে প্ৰশ্নবোৰ যেতিয়া আপুনি ডিছকাছ কৰিব বিভিন্ন ধৰণে, যেতিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ যেতিয়া আপোনাৰ আহি যাব, স্পণ্টেনিয়াছলি যেতিয়া আহিব, তেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিব লাগিব যে মই এইটো পাৰিম। হ'ল, এতিয়া যোগাত্মক দৃষ্টিভংগী সেইটো ক'লোঁ, বা মোৰ লিখাত আখৰ বেয়া হ'ব, হেৰি হ'ব। আৰু এটা কথা কওঁ, আপোনালোকে যেতিয়া পঢ়ি যায়, পঢ়াৰ লগে লগে লিখাটো অভ্যাস কৰিব, কাৰণ 100 নম্বৰৰ পৰীক্ষা পেপাৰখন যেতিয়া 3 ঘণ্টাত সম্পূৰ্ণ কৰিবলগীয়া হয়, আৰু এখন ৰচনা যেতিয়া 10 নম্বৰৰ কাৰণে লিখিবলগীয়া হয়, তেতিয়া আমাৰ কি হয়, অকল এফাল পেজ বা এটা পেজ লিখিলে আমাৰ নহয়, 2-2.5 পেজ তেনেকৈ বহুত লিখিবলগীয়া হয়। কাৰণ ৰচনাখন আৰম্ভণি থাকিব, তাৰপিছত তাৰ মাজৰ বিষয়বস্তুখিনি, বাকী ধৰি লওক
প্ৰিয় গ্ৰন্থ বুলি কওঁতে প্ৰিয় হোৱাৰ কাৰণ থাকিলে, তাৰপিছত কাৰ গ্ৰন্থখন মানে গ্ৰন্থখনৰ বিষয়বস্তু কি সেইখিনি অলপ আঁতৰি লিখিব লাগিব, তাৰপিছত সামৰণি লিখিব লাগিব। তেনেকৈ কথাখিনি ভালকৈ লিখিবলৈ যাওঁতেনে আপোনাকে সময় লাগিব। গতিকে আপুনি পঢ়াৰ লগতে লিখাটো অভ্যাস কৰিব লাগিব। আৰু লিখিলে মানে কি হয়, আপোনাৰ বানান শুদ্ধ হ'ব, কথাটো ধুনীয়াকৈ মনত থাকিব। আচলতে মোৰ ক্ষেত্ৰত সেইটো হয় যে মই পঢ়ি যাওঁতে লিখি গ'লেহে কথাটো মোৰ ধুনীয়াকৈ মনত থাকি যায় বা মই বুজি পাওঁ। সেইকাৰণে মোৰ লিখাটো মানে যিকোনো উপন্যাস এখন পঢ়িলেও মোৰ লিখাটো আহিয়ে যায়। আৰু তাৰপিছত আহিব আপুনি নিজৰ সামৰ্থ্য অনুযায়ী নিজক প্ৰস্তুত কৰিব লাগিব। আনৰ লগত কেতিয়াও নিজক তুলনা কৰি প্ৰস্তুত নকৰিব, কাৰণ আমাৰ এই হাতখনৰ 5টা আঙুলি সমান হয় জানো? নিশ্চয় নহয়। গতিকে ঠিক তেনেদৰে এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ যিটো তেওঁৰ এবিলিটি বা কেপাচিটি, তাতো বহুত পাৰ্থক্য আছে। আনকি টুইনছৰ মাজতো এটা বিভেদ আছে যে আপোনালোকে চাব পাৰে, যিমানে একে দেখাত হওক বা একে হ'লেও যমজ সন্তানৰ মাজতে এটা পাৰ্থক্য, কিবা নহয় কিবা এটা ক্ষুদ্ৰতম হ'লেও পাৰ্থক্য থাকেই। গতিকে সেইটো একে যমজ ভাতৃৰ মাজতো যদি বিভেদ থাকিব পাৰে, তেনে আপোনাৰ লগত বেলেগ এজনৰ কিয় নোৱাৰিব? সেইটো আচলতে মই কোৱা কথা নহয়, চাইক'লজিত কোৱা আছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বুলি এটা বিষয় আছে, ব্যক্তিত্বৰ পাৰ্থক্য। গতিকে সেই ব্যক্তিত্বৰ পাৰ্থক্য যেতিয়া আছে, আপুনি আনৰ লগত তুলনা কৰি নিজক কেতিয়াও প্ৰস্তুত কৰিবলৈ নাযাব, কাৰণ আনে যিখিনি পাৰিছে আপুনি হয়তো তাতকৈ বেলেগখিনি পাৰিব পাৰে। সেইকাৰণে আনৰ লগত কম্পেয়াৰ কৰি নহয়, আপুনি নিজৰ কাৰণে পঢ়ক। আৰু হয়, আজিৰ যুগটো কম্পিটিটিভ যুগ হৈছে সঁচা, কিন্তু কম্পিটিটিভ হ'বলৈ যাওঁতে আপোনাৰ যিখিনি নিজৰ স্মৃতিত থকা কথাখিনি, সেইখিনি বিস্মৃতিৰ গৰ্ভত কেতিয়াও যাবলৈ নিদিব। কাৰণ আনে বহুত পঢ়িছে, মই কিয় নোৱাৰিম বা মই কিয় নপঢ়িম, সি 100% পাইছে, মই কিয় নাপাম? সেইটো ভাল কথা যে ময়ো পাম, কিন্তু মই যে পাবই লাগিব সেইটো মাইণ্ডত কেতিয়াও নল'ব। ময়ো পাম বুলি চেষ্টাটো কৰিব, কিন্তু মই যে পাবই লাগিব সেইটো কেতিয়াও বাধ্যবাধকতা হৈ নল'ব। কাৰণ বাধ্যবাধকতা হৈ বা তেনেকুৱা বাধ্যত পৰি কৰা কামৰ ভাল সফলতা কেতিয়াও প্ৰায় নাথাকে বুলি ক'ব পাৰি। কাৰণ তাত কি হ'ব যে মইতো কৰিব লাগিব, নকৰিলে মোৰ কি হ'ব, যে মই লাজ পাম, কাৰণ সেইটো এটা শংকা আহি যায় মনত বা ভয়, সেই এটা নিগেটিভ পইণ্টত হৈ যায়। কাৰণ আমাৰ যিটো মানসিক ধাৰণ ক্ষমতা, আমি মানসিক ধাৰণ ক্ষমতা মতেহে আমি আয়ত্ব কৰিব পাৰিম। কাৰণ আৰু এটা কথা আছে ইয়াত, IQ লেভেল, যিটো বৌদ্ধিক ক্ষমতা, আমাৰ প্ৰতিজন ব্যক্তিৰ বৌদ্ধিক ক্ষমতা বেলেগ হয়। গতিকে আপোনাৰ বৌদ্ধিক ক্ষমতা যিমান, আপুনি সিমানখিনিহে গ্ৰহণ কৰিব পাৰিব বা আপোনাৰ মগজুত সিমানখিনিহে ধৰি ৰখাৰ কেপাচিটি আছে। গতিকে আপুনি সেই হিচাপতহে পঢ়িবলৈ যত্ন কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। ইয়াৰ পিছত আমি পৰীক্ষাৰ পিছত যিটো আমাৰ ভয় হয় ৰিজাল্ট সম্পৰ্কে, সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিম। ইমানেই আছিল। ধন্যবাদ।